সৃজনগ্ৰাম সমষ্টিত সমস্যা অনেক। ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি গৰাখহনীয়া। সৃজনগ্ৰাম সমষ্টিৰ ৰাইজৰ পৰা মই সমৰ্থন বিচাৰিছোঁ। ৰাইজৰ পৰা যথেষ্ট পজিটিভ সঁহাৰি পাইছোঁ। যেহেতু 6ৰ পৰা 7জন সৃজনগ্ৰাম সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী। ময়ো আশাবাদী, যেনেকে ৰাইজৰ যেনেকে সমৰ্থন পাইছোঁ, সৃজনগ্ৰাম সমষ্টিত কংগ্ৰেছ শক্তিশালী। হয়, মই আইজুল হক, আপোনালোকে চাই আছে এয়াৰ টাইম ডিজিটেল। আজি মোৰ সৈতে উপস্থিত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক নুৰুল ইছলাম। তেওঁ বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম সমষ্টিৰ পৰা 26ত কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে। তেওঁক আমাৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আপুনি যেহেতু অহা 26ত আপুনি কেণ্ডিডেট, আপোনাক কিয় ৰাইজে সৃজনগ্ৰাম সমষ্টিৰ ৰাইজে কিয় আপোনাক ভোট দিব, কি ক'ব? সৃজনগ্ৰাম সমষ্টিত সমস্যা অনেক। মানে যদি কয় কেৱল সমস্যাই সমস্যা। ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি চিকিৎসা ব্যৱস্থা, শিক্ষা, তাৰপিছত মূল সমস্যা হ'ল গৰাখহনীয়া। এইবিলাক সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে মই চেষ্টা কৰিম, আৰু সেইকাৰণে সৃজনগ্ৰাম সমষ্টিৰ ৰাইজৰ পৰা মই সমৰ্থন বিচাৰিছোঁ। আমি দেখা পাইছোঁ সৃজনগ্ৰাম সমষ্টিৰ ইমূৰৰ পৰা সিমূৰ আপুনি ঘূৰি আছে। ৰাইজৰ পৰা আপুনি কেনেকুৱা সঁহাৰি পাইছে, কি ক'ব এই ক্ষেত্ৰত? ৰাইজৰ পৰা যথেষ্ট পজিটিভ সঁহাৰি পাইছোঁ। ৰাইজে আঁকোৱালি লৈছে, আৰু ৰাইজৰ ইচ্ছা, যদি টিকেট আপোনাক দিয়ে টিকেট, তেতিয়াহ'লে আপুনি নিশ্চয় জয়ী হ'ব। এইটোৱে ৰাইজৰ কথা। যেহেতু 6ৰ পৰা 7জন সৃজনগ্ৰাম সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী, লগতে এজন ৰানিং বিধায়ক আছে, প্ৰাক্তন বিধায়ক আছে, আপুনি কেনেকুৱা আশাবাদী যে আপুনি টিকেট পাব বুলি, কি ক'ব এই ক্ষেত্ৰত? ময়ো আশাবাদী, যেনেকে ৰাইজৰ যেনেকে সমৰ্থন পাইছোঁ, সেই হিচাপে ময়ো আশাবাদী, আৰু দলে নিশ্চয় এই ক্ষেত্ৰত বিবেচনা কৰিব। কেণ্ডিডেট বহুতো আছে, কাৰণ সৃজনগ্ৰাম সমষ্টিত কংগ্ৰেছ শক্তিশালী। য'ত দলীয় স্থিতি শক্তিশালী, তাত কেণ্ডিডেট বহুত হ'বই, আৰু সকলো আমাৰ দলৰে নেতা। এতিয়া যিহেতু এই পিছপৰা সমষ্টিৰ মেইন সমস্যা হ'ল গৰাখহনীয়া সমস্যা। যদি আপুনি বিধায়ক হয়, আপুনি গৰাখহনীয়া সমস্যাটো কেনেকৈ সমাধান কৰাৰ চেষ্টা কৰিব, কি ক'ব এই ক্ষেত্ৰত? গৰাখহনীয়া সমস্যাৰ চাওক, এইটো স্থায়ী সমাধান নহ'লে নহ'ব। এতিয়া দেখা যায় যে প্ৰশাসনৰ ফালৰ পৰা টেম্পৰাৰীভাৱে সমস্যাবিলাক সমাধানৰ চেষ্টা কৰে মাজে মাজে, কিন্তু সেইবিলাক সময়ত নাথাকে। গতিকে স্থায়ী সমাধান কৰিবলৈ চেষ্টা কৰিম, আৰু স্থায়ী সমাধান কৰিলেহে এই সমস্যাৰ পৰা আমাৰ ৰাইজে সকাহ পাব। যিহেতু এই সমষ্টিত কংগ্ৰেছৰ পৰা 5ৰ পৰা 6জন দাবীদাৰ, যদি কিবা কাৰণত আপোনাক প্ৰদেশ কংগ্ৰেছে আপোনাক টিকেট নিদিয়ে, আপুনি তেতিয়া কি কৰিব, কি ক'ব এই ক্ষেত্ৰত? 6ৰ পৰা 7জন কেণ্ডিডেট আছে, দলে যাক টিকেট দিয়ে আমি তাৰ লগতে থাকিম। এই ক্ষেত্ৰত আৰু কোনো বেলেগ কথা চিন্তা কৰিব লগা নাই। যিহেতু কেণ্ডিডেট বহুত আছে, দলে বিবেচনা কৰিব কোন উপযুক্ত হয়, কাক টিকেট দিব লাগিব, সেই কথা দলে ডিচাইড কৰিব, আৰু দলে নিশ্চয় ভাল সিদ্ধান্ত ল'ব। হয়, প্ৰিয় দৰ্শক, আমি সৃজনগ্ৰাম সমষ্টিৰ যুৱ নেতা নুৰুল ইছলামৰ আছুতীয়া সাক্ষাৎকাৰ আপোনালোকক শুনালোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব, আৰু যদি বেলেগ কোনো প্ৰাৰ্থী প্ৰত্যাশীৰ যদি আপোনালোকৰ সাক্ষাৎকাৰ লাগে, আপোনালোকে কমেণ্ট কৰিব, আমাৰ পেজটো ফ'ল' কৰিব, আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।